নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ নাগালেণ্ডৰ ওখা ডিষ্ট্ৰিক্টৰ এখন বৰ সুন্দৰ ঠাই দয়াং হাইড্ৰ' প্ৰজেক্ট। শুনিছোঁ জেগাটো বিৰাট ধুনীয়া আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বিৰাট মনোমোহা বোলে। ময়ো প্ৰথমবাৰৰ কাৰণে এই জেগাটোলৈ যাবলৈ ওলাইছোঁ আৰু যিসকলে তালৈ যোৱা নাই তেখেতসকলে মোৰ লগতে জেগাটোৰ এটা এক্সপিৰিয়েঞ্চ ল'ব বুলি ভাবিছোঁ। জেগাটোৰ বিষয়ে আপোনালোকক যিমানখিনি পাৰোঁ ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া আমি গোলাঘাটৰ মেৰাপানী টাউন পালোঁহি। মেৰাপানীৰ পৰা দয়াং হাইড্ৰ' প্ৰজেক্টলৈ একজেক্টলি 48 কিলোমিটাৰ হয়। এতিয়া আমি নাগালেণ্ডৰ ওখা ডিষ্ট্ৰিক্ট এণ্ট্ৰি কৰিলোঁ। ৰাস্তাটো অকণমান বেয়া, বেছি নহয়, 200 মিটাৰমান। ইয়াৰ পৰা বোলে আপোনাৰ হাইড্ৰ' প্ৰজেক্টলৈ ৰাস্তাটো বিৰাটেই ধুনীয়া আৰু প্ৰাকৃতিক পৰিৱেশটোও বৰ ধুনীয়া বোলে। মাজতে এটা কথা জনাই থওঁ, এই যে পেট্ৰল ডিপুটো দেখিলে এইটোৱে লাষ্ট পেট্ৰল ডিপু মেৰাপানী পাৰ হৈ ওখা ডিষ্ট্ৰিক্টৰ, আৰু ইয়াৰ পৰা আপুনি হাইড্ৰ' প্ৰজেক্টলৈ পেট্ৰল ডিপু ৰাস্তাত নাপায়। চ' তেল যদি ভৰাবলৈ আছে ইয়াতে লাষ্ট ভৰাই ল'ব। আৰু লাহে লাহে আমি এতিয়া পাহাৰত এণ্ট্ৰি কৰিছোঁ। পাহাৰৰ মাজে মাজে আহি আহি বৰ ধুনীয়া ঠাই এডোখৰ দেখিছোঁ। ইয়াতে ৰৈ পেলাই অলপ প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰোঁ বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এতিয়া আমি আহি চাইনিজ টাউন পাইছোঁহি। ইয়াতে চাহ একাপ খাম বুলি ৰখিলোঁ। হোটেলখনৰ নাম ছাইড ভিউ। ইয়াৰ ওপৰৰ পৰা আপোনালোকক গোটেই ছাইডৰ ভিউটো দেখাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা আৰু প্ৰজেক্টলৈ প্ৰায় 10 কিলোমিটাৰমান আছে বুলি ক'লে ৰেষ্টুৰেণ্টৰ মালিকজনে। এতিয়া আমি আহি পাইছোঁহি থিলং ভিলেজ। এইখনেই হৈ গ'ল দয়াঙৰ ব্ৰিজখন।
এই ব্ৰিজখন পাৰ হৈ এই ৰাস্তাটো গৈছে আপোনাৰ উখালে আৰু আমি এই মাহঁতৰ ৰাস্তাটোত আহিব লাগিব বহুতে এইখিনিতে অকণমান ভুল কৰে সেইকাৰণে আপোনালোকক বস্তুটো দেখাওঁ বুলি ভাবিলোঁ এইখনে হৈ গ'ল থিলং ভিলেজৰ টাউনখন খোৱা বোৱাখিনি ইয়াতে পাব ভিতৰলৈ আপুনি খোৱা বোৱা নাপায় আৰু যদি খোৱা বোৱা নিবলৈ আছে ইয়াৰ পৰাই আপোনালোকে লৈ যোৱাটো ভাল হ'ব আৰু এটা কথা আপোনালোকক কৈ থওঁ ইয়াত গাহৰি যে কি বনায় আৰু তামাম বনাইছে পূৰা দগৰি আমি এতিয়া খালোঁ এতিয়া আমি প্ৰজেক্টৰ ভিউ পইণ্টকেইটালৈ গৈ আছোঁ এতিয়া অফ ৰোডিং আৰম্ভ হৈ গ'ল এতিয়াৰ পৰা আপুনি অফ ৰোডিং পাব প্ৰায় 2 কিলোমিটাৰমান অহাৰ পিছত আমি এতিয়া এটা তিনিআলি পাইছোঁ এইটো নেপকোৰ পাৰ্মিনেণ্ট কলনী আপোনাৰ এইটো চাইডে আছে আৰু গেষ্ট হাউচ ATM বিল্ডিং এইটো চাইডে আছে আৰু এই ৰাস্তাটোত টুৰিষ্ট ৰিজৰ্ট ডেম এইকেইটা বস্তু আছে এতিয়া আমি গৈ আছোঁ নেপকো গেষ্ট হাউচ আপুনি কৈছে গ'লে ক'ত মানে আপুনি কৈছে গ'লে মই মানিব হ'লে লছ এইটো হ'লে মই লগা লছ নহয় তাইখন লগা লছ লগা এতিয়া আমি নেপকো গেষ্ট হাউচৰ ভিতৰৰ পৰা ওলাই আহিছোঁ অলপ ফ্ৰেছ হৈ ল'লোঁ ইয়াত এজন ভাইটি আছিলে তেখেতে ব্যৱস্থাখিনি কৰি দিলে এতিয়া অলপ চাইট চিনত যাম নেক্সট আমি গৈ আছোঁ টুৰিষ্ট ৰিজৰ্ট ইয়াৰ পৰা 3 কিলোমিটাৰ হয় এইফালে দাদা না পাথৰ কুঁৱাৰী আছিলে যেতিয়া এইটো আমাৰ গেম অন ইণ্ডিয়াই এইটো ডেমটো বনাই আছিলে নহয় পাথৰ কুঁৱাৰী আছিলে এইফালে হা এতিয়া নাই মানে আপোনাৰ 1995 1994 টুৰিষ্ট ৰিজৰ্টটো 1 কিলোমিটাৰ আছে এইটো প্ৰজেক্টটো ভিজিটৰ্ছ নট এলাউড দিছে ডেমটোৰ এই ছাইডটোৰ গেটখন বন্ধ আছে আৰু ইয়াত কোনো ছিকিউৰিটি নাই চ' ডেট আমি সোমাবলৈ চেষ্টা নকৰিলোঁ দূৰৰ পৰা আপোনালোকৰ ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু অপজিট চাইডে গৈ আমি ডেমটোৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম য'ৰ পৰা দৈয়াং নদীখন য'ৰ পৰা শুৰু হৈছে নহয় সেই জেগাত যাম মই কৈছোঁ না সেই জেগাত লৈ যাম যে এতিয়া নাহোঁতে হা এই তিনিআলিটোৰ পৰা এই লেফ্ট চাইডে দৈয়াং লেক পিকনিক স্পটটো আছে প্ৰথমতে সেইটো আপোনালোকক দেখাই লওঁ ক'ত আছে অ'কে জোচেফ আহি আছে
এইটোৱে হৈ গ'ল দয়াং পিকনিক স্পট। বৰ সুন্দৰ লোকেশ্যন। ইয়াতে আপোনালোকে কেম্পিঙো কৰিব পাৰিব, পিকনিক খাবলৈও আহিব পাৰিব। ৰাতি ইয়াত কেম্পিং কৰি থকাৰ ব্যৱস্থাও যদি কেম্প লৈ আহে নিজে তেতিয়া কৰিব পাৰিব। মই স্ক্ৰীণত এজন ল'ৰাৰ নম্বৰ দি দিম, ইয়াৰে জোচেফ বুলি, যি মানে গেটৰ গোটেই বস্তুখিনি চায়। তো তেখেতৰ লগত কণ্টেক্ট কৰিলে ইয়াত ধুনীয়াকৈ থাকিবও পাৰিব। আপোনাৰ নামটো কি আছে? জোচেফ লতা। এইটো আপোনাৰ ঘৰ আছে? হয় হয়। আচ্ছা, তোমাৰ নামটো কি আছে? নকয়, এই নকয় এইটো। এইটো জোচেফৰ ঘৰ। ইয়াতে আমি আজি চাহ খালোঁ। এতিয়া এণ্ট্ৰি ফিজটো লয় ন? এণ্ট্ৰি ফিজটো কিমান হয়? 100 টকা। 100 টকা। আৰু 4 হুইলাৰ? 2 হুইলাৰ 50 টকা। টুৰিষ্ট লজলৈ আৰু 500 মিটাৰ আছে। ইয়াতে এটা আমি দেখিছোঁ অপেন থিয়েটাৰ ডয়িং। ইয়াৰ পৰাও ভিউটো অলপ চাই লওঁ। সেইটোৱে অধনি আমি যে গৈছিলোঁ পিকনিক স্পটটো তলত আছে। ৰাস্তাটো এইফালে এনেকৈ আহি এতিয়া আমি ওপৰলৈ আহি আছোঁ ক্ৰমান্বয়ে। কোননো ৰখাচোন। বিদ্যুৎ ঘৰ যাবি? অ'কে অ'কে। নেক্সট এটা আমি হেলিপেড পাইছোঁ, সেইটো এবাৰ চাই লওঁ। এতিয়া আমি এটা হেলিপেডৰ এৰিয়া এটাত আছোঁ। হেলিপেড লিখা আছে। এতিয়া দুটা ৰাস্তা আছে। এতিয়া আমি ৰাইট চাইডে যাম ভিউ পইণ্টটোৰ কাৰণে। এইটো কেফেটেৰিয়া এণ্ড একমেণ্ডেশ্যনটো আছে তাত। এইটো ভিউ পইণ্টটো বাছ। অলপ আগতে সেই তাত গৈছিলোঁ। নেক্সট এইটো হেলিপেডটো গ'লোঁ। এই চোৰেন, এইটো ওপৰত যাব পাৰি নাই? হা ৰেঞ্চ কি কি কাৰণ কি হ'ল? চকা খুলিব নেকি? কি নাম আছে? অৰেন। অৰেন না? অৰেন। আচ্ছা।
ইফালে বন্ধ আছে তথাপিও কি আছে চাওঁ এইটো বন্ধ আছে 17 এটা ঠিক হ'ব নে এইটো অঁ তেতিয়া ইয়াতে অলপ চিল কৰিম আমি ভিউ পইণ্টত লোকেল মানুহ লগা আমাৰ লগতে আছে তো ইমান টেনশ্যন নাই এতিয়া টুৰিষ্ট লজলৈ গৈ আছোঁ বৰ সুন্দৰ সুন্দৰ ঘৰ এইটো হৈ গ'ল টুৰিষ্ট লজটো এইটো প্ৰায় 3 বছৰমানৰ আগতেই কমপ্লিট হ'ল কামবোৰ কিন্তু কৰোণা লকডাউন এইবোৰৰ কাৰণে আপোনাৰ নাগালেণ্ড গভৰ্ণমেণ্টে এইটো বস্তু পাব্লিকৰ কাৰণে মুকলি কৰি দিয়া নাই নেক্সট আমি গৈ আছোঁ দয়াং হাইড্ৰ' প্ৰজেক্টৰ এই অধনি যোৱা গেটখন যে তাৰ অপজিট গেটখন তাৰ পৰা কিজানি ডেম্পৰ ভিতৰলৈ সোমাই আপোনালোকক পৰিৱেশটো দেখাব পাৰিম আমি ইয়াৰ এজন চিনাকি ল'ৰাক লৈ লৈছোঁ যি চিকিউৰিটিৰ লগত পাতি কিনি আমাক ভিতৰলৈ সোমাবলৈ সুবিধাটো কৰি দিব বুলি ক'লে এইটো কি জেগা 3 নম্বৰ কলনী আমাৰ নেপৰ এৰিয়া হয় মেইন ৰাস্তাৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ অহাৰ পিছত আমি দয়াং হাইড্ৰ' প্ৰজেক্টৰ এইফালৰ গেটখন পালোহি এতিয়া ব্ৰিজখনটো এতিয়া পামগৈ জানো মানে সোনকালে পামগৈ এতিয়া আমি আছোঁ দয়াঙৰ ডেম্পত মোৰ পিছফালে এইফালে মাজতে আপোনালোকক কথা এটা কৈ দিওঁ বুলি ভাবিলোঁ ইয়ালৈ আহিবলৈ আমি কোনো ILP লোৱা নাছিলোঁ জাষ্ট উখা ডিষ্ট্ৰিক্টখন এণ্ট্ৰি কৰিয়ে এখন চেক গেট পায় তাতে জাষ্ট আপোনালোকে এণ্ট্ৰিটো কৰি আহিব পাৰিব নেক্সট আমি গৈ আছোঁ এখন ব্ৰিজ চাবলৈ এই হাইড্ৰ' প্ৰজেক্টৰ পৰা আৰু ভিতৰলৈ প্ৰায় 2 কিলোমিটাৰমান যাব লাগিব বুলি কৈছে বহুত পুৰণা ব্ৰিজ বোলে এইটো কি নাম ব্ৰিজটো সুবিনালা ব্ৰিজ এইটো চাইডে চব আমাৰ নেপৰ বনোৱা ডাক্তৰ পাচেঞ্জাৰ IP বৰুৱা
এইটো পাংগি ভিলেজ নেকি? এই ৰাস্তাটোৱেদি আগলৈ গ'লে আমি পাংটি ভিলেজ পামগৈ, যিখনলৈ বৰ্তমান যাবলৈ আমাৰ সময়ৰ অভাৱ হৈছে। পিছত এদিন আহিলে সেইফালে যাম আৰু আপোনালোকক দেখাম। আজি ইয়াৰ পৰাই আমি উভতি যাম বুলি ভাবিছোঁ। এতিয়া আমি ঘৰৰ অভিমুখে উভতি যাত্ৰা কৰি আছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।